বৰ্তমান সময়ত নৱপ্ৰজন্মৰ ক্ষেত্ৰত গ্ৰন্থমেলাৰ প্ৰয়োজনীয়তা আছেনে? বৰ্তমান সময়ত নৱপ্ৰজন্মৰ গ্ৰন্থমেলাৰ প্ৰতি যথেষ্ট গ্ৰন্থমেলাৰ প্ৰতি আকৃষ্ট হৈ আগবাঢ়ি আহিব লাগে। আমাৰ মৰিগাঁৱত আজি বহু বছৰ গ্ৰন্থমেলা হোৱা নাছিলে। এতিয়া বহু বছৰৰ মূৰত এই 2023 বৰ্ষত মৰিগাঁৱৰ প্ৰশাসনৰ উদ্যোগত আৰু সাৰথীৰ সহযোগত তেওঁলোকে গ্ৰন্থমেলা আয়োজন কৰিছে। এই ক্ষেত্ৰত তেওঁলোকক অশেষ ধন্যবাদ জনাওঁ মই মৰিগাঁও এজন যুৱক হিচাপে। আৰু গ্ৰন্থমেলাৰ প্ৰতি সকলো আমাৰ নৱপ্ৰজন্মবিলাক আগবাঢ়ি আহিব লাগে। ইয়াত বহুত ভাল ভাল গ্ৰন্থ প্ৰকাশন আহিছে, তেওঁলোকে ভাল ভাল কিতাপ আমাক উপহাৰ হিচাপে দিছে, পঢ়ি চাব লাগে। এই ক্ষেত্ৰত গ্ৰন্থমেলাৰ প্ৰয়োজনীয়তা কিমান আছে? গ্ৰন্থমেলাৰ প্ৰয়োজন এতিয়া কথা ক'ব লাগিলে ছ'চিয়েল মিডিয়া এনেকুৱা এটা মাধ্যম হৈ পৰিছে, ষ্টুডেণ্টবিলাক গ্ৰন্থৰ প্ৰতি আকৰ্ষণ কম হৈ পৰিছে। সেই হিচাপত গ্ৰন্থমেলা যিটো য়ং জেনেৰেশ্যন সিহঁতক আকৰ্ষণ কৰাত এটা উদ্যোগ লয় বুলি মই ভাবোঁ। সিহঁতে বহুত স্কুল কলেজৰ ষ্টুডেণ্ট বহুত ভাল ভাল কিতাপ কিনে, বহুতে আপোনাৰ নেট ইউজ কৰি পঢ়ি আছে। দুয়োটাৰ মাধ্যম বেলেগ বেলেগ যদিও আপোনাৰ গ্ৰন্থমেলাই এটা সজাগতামূলক গঠনমূলক দিশে আমাক আগবঢ়াই আছে। ভাই আপোনাৰ ইয়াত কি কি কিতাপ আনিছে? কেনেকুৱা ধৰণৰ কিতাপ আনিছে? ইয়াতে কিতাপ বুলি ক'ব লাগিলে আপোনাৰ সাহিত্য এইবাৰ মনোজ কুমাৰ গোস্বামীদেৱৰ সাহিত্য একাডেমী পোৱা ভুলত্য এখন ভাল কিতাপ চলি আছে। আপোনাৰ বকুল ফুলৰ দৰে মোৰো এটা সপোন আছে, অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ কিতাপ এতিয়াও বহুত ভাল চলি আছে। আৰু আপোনাৰ মেগাজিন আপোনাৰ APSC ৰিলেটেড এক্সাম কিতাপবিলাক য়াং জেনেৰেশ্যনে কিনাৰ প্ৰতি আগ্ৰহী দেখাই আছে। প্ৰজন্মৰ সময়ত গ্ৰন্থমেলাৰ প্ৰয়োজনীয়তা আছেনে? গ্ৰন্থমেলাৰ প্ৰয়োজনীয়তা আছে, অতীততেও আছিল, বৰ্তমানেও আছে আৰু ভৱিষ্যতেও থাকিব। এই কিতাপবোৰৰ নতুন কিতাপ এখন মেলিলে যিটো গোন্ধ বা ইণ্টাৰনেটত পঢ়া এখন কিতাপৰ মাজত সেইটো পোৱা নাযায়। কিতাপ এখন যিসকলে নিশা শুওঁতে হাতত লৈ পঢ়ি পঢ়ি টোপনি যায়, সেই আমেজতকৈ সেই শান্তিতকৈ পৃথিৱীৰ কোনো শান্তি নাই। আমি ইণ্টাৰনেটত গুগলত তৎক্ষণাত চাৰ্চ কৰি কিবা এটা ডাটা পাব পাৰোঁ, কিন্তু কিতাপ পঢ়াৰ যিটো স্বভাৱ, যিটো চৰিত্ৰ গঠন হয়, সেয়া আন কোনো পধ্যে হোৱাটো সম্ভৱ নহয়। নৱপ্ৰজন্মক আমি গ্ৰন্থৰ ক্ষেত্ৰত আগ্ৰহী কৰিব পাৰিব লাগিব। এই ক্ষেত্ৰত তৰুণসকলে আগভাগ ল'ব লাগিব, নিজৰ কণ কণ শিশুসকলক গ্ৰন্থমেলা দেখুৱাব লাগিব। কিন্তু বৰ সুখৰ কথা, বৰ্তমান সময়ত অসমত গ্ৰন্থমেলাৰ প্ৰতি নৱপ্ৰজন্ম যথেষ্ট পৰিমাণে আকৰ্ষিত হোৱা দেখা গৈছে। কিছুদিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাটো ভূয়সী যথেষ্ট কিতাপ সঁহাৰি পোৱা গৈছে। গ্ৰন্থ বিক্ৰেতাসকলৰ পৰা জানিব পৰা মতে দুদিন পূৰ্বে যোৱাকালি শেষ হোৱা আমছৈৰ যি গ্ৰন্থমেলা আয়োজন হৈছিল, গ্ৰন্থ উৎসৱ আৰু সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা, তাতো যথেষ্ট কিতাপ শংকৰদেৱ প্ৰকাশনে বিক্ৰী কৰা বুলি আমি খবৰ পাইছোঁ। ঠিক তেনেকৈ মৰিগাঁও গ্ৰন্থমেলাও আজি দ্বিতীয়টো দিনত ভৰি দিছে। ইয়াতো ৰাইজৰ সঁহাৰি আগতকৈ যথেষ্ট ভাল পোৱা গৈছে। এইখিনি